বিৰলেচিন্দা অসম দৰং জিলা সমিতিয়ে আৰু আমাৰ পিপিৰাগুচি নআলি আৰু ২ নম্বৰ চেঙাপৰা গাঁৱৰ স্থানীয় লোকৰ সহযোগত আজি বিশেষকৈ ইয়াতে অবৈধভাৱে চলি থকা কিছুমান কাৰ্যকলাপ যিসমূহ ইটা ভাটাই চলাই আহিছে তাৰ বিৰুদ্ধে আমাৰ এক প্ৰতিবাদী কাৰ্যসূচী আছিলে আৰু যোৱা 15 আগষ্ট তাৰিখে আমাৰ এই অঞ্চলৰে এগৰাকী জ্যেষ্ঠ ব্যক্তি আব্দুল গফুৰৰ এটা দুৰ্ঘটনাত পতিত হৈ তেখেতে মৃত্যুবৰণ কৰিছে আৰু এই দুৰ্ঘটনা পতিত কৰা এখন বাহন ইটা ভাটালৈ অহা এখন বাহন আছিলে এই বাহনখনে মহতিয়াই তেখেতক মৃত্যুমুখত পেলায় আৰু এতিয়ালৈকে এই মালিকপক্ষই মৃতকৰ ঘৰত গৈ আমি খবৰ লোৱা বুলি গম পোৱা নাই বা তেখেতৰ যি ক্ষতিপূৰণ বা যি ব্যৱস্থা হ'ব লাগে এই ব্যৱস্থাখিনি তেওঁলোকে কৰা নাই তো তাৰ কাৰণে আমাৰ প্ৰতিবাদ আছিলে আৰু এই বিষয়টো যাতে আমাৰ দ্বাৰা স্থানীয় লোকৰ দ্বাৰা যাতে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈকে আমি অৱগত কৰিব পাৰোঁ তাৰ কাৰণে এই প্ৰতিবাদী কাৰ্যসূচী লোৱা আছিলে আৰু অনাগত দিনত যাতে ভাটাসমূহে অবৈধভাৱে যিসমূহ বাহিৰৰ পৰা চৰ চাপৰিৰ পৰা আনি সংস্থাপন দিয়ে অবৈধ বাংলাদেশী যিসমূহৰ চিনাক্ত নাই সেইসমূহক যাতে পুনৰ তেওঁলোকে কৰ্মসংস্থাপন নিদিয়ে তাৰ ওপৰত আমাৰ কিছুমান দাবী আছিলে এই দাবী সম্বলিত আমি স্মাৰক ইতিমধ্যে জিলাৰ দৰং জিলাৰ পাথৰুঘাট ৰাজচক্ৰ বিষয়াগৰাকীক আমি আজি অৱগত কৰিছোঁ আৰু তেখেতক আমি জনাইছোঁ যে ভৱিষ্যতে এই যিসমূহ গাঁৱৰ পথত কোনো কাৰণত গধুৰ যান বাহনেৰে যাতে তেওঁলোকে ব্যৱসায় চলাব নোৱাৰে বা ভাটালৈ গধুৰ গাড়ীসমূহ সোমাব নোৱাৰে অতি ঠেক পথ তাত 15 চকীয়া 16 চকীয়া 18 চকীয়া এনেধৰণৰ গাড়ীসমূহ সোমাই দিয়ে তাৰ ফলত এইটো আমি সন্দেহ কৰিছোঁ প্ৰশাসন বিভাগ নিশ্চয় ইয়াত অৱগত আছিল যদিও জানি বুজিও তেওঁলোকে হয়তো কথাখিনিত গুৰুত্ব দিয়া নাছিলে হয়তো আমাৰ স্থানীয় মানুহে বিভিন্ন সময়ত অভিযোগো কৰি আহিছিলে কিন্তু অভিযোগৰ ভিত্তিত তেওঁলোকে কোনো ধৰণৰ কথাখিনি মানে গুৰুত্ব দিয়া নাছিলে আৰু সেইবাবে হয়তো আমি আজি ৰাজপথত ওলাই আহিবলগীয়া হৈছে তাৰ পিছতো হৈ আছে এইটো অতিকে দুৰ্ভাগ্যজনক কথা আৰু বিষয়খিনি আমি ইতিমধ্যে জিলাৰ পাথৰুঘাট ৰাজচক্ৰ বিষয়াগৰাকী আহিছিলে চক্ৰ বিষয়াগৰাকী তেখেতক আমি অৱগত কৰিছোঁ যাতে আগন্তুক দিনত এই ধৰণৰ গধুৰ যান বাহনসমূহ নোসোমায় আৰু যিসমূহ অনৈতিক কাৰ্যৰ ভিতৰত চলি থাকে মদ ভাং ড্ৰাগছৰ পৰা ধৰি ভাটাৰ ভিতৰত যিসমূহ অবৈধ আমি নাগৰিক বুলিয়ে ক'ম অবৈধ বুলিয়ে ক'ম তেখেতলোকক যিহেতু কোনো ধৰণৰ পৰিচয় পত্ৰ নাই তেওঁলোক জোৰ পাতৰ পৰা আনি পেলাই ইয়াতে সোমাই তেওঁলোকৰ একমাত্ৰ মুনাফাৰ স্বাৰ্থত তেওঁলোকে ব্যৱহাৰ কৰি আহিছে এইসমূহৰ কিন্তু আমাৰ দাবী আছে এই দাবীসমূহ আমি আজি স্মাৰকযোগে প্ৰদান কৰিছোঁ সন্দেহ কৰিছিলোঁ আৰু স্থানীয় লোকে প্ৰত্যক্ষ কৰি থকা ইয়াৰ যিসমূহ বাংলাদেশী আমি সন্দেহ কৰিছোঁ আমি ক'বলৈ যোৱা নাই এই কামটো অৱশ্যে প্ৰশাসনৰ চাব লগা কামটো তেওঁলোক বাংলাদেশী হয়নে বৈধ হয়নে অবৈধ বাংলাভাষী বাহিৰৰ পৰা অহা যিহেতু নাগৰিক গতিকে সন্দেহ আছে সন্দেহটো থাকিব আৰু এইসমূহ অহাৰ পিছত কিন্তু এই অঞ্চলটোত বিভিন্ন ধৰণৰ অনৈতিক কাম কাজ চলিছে আৰু ওচৰৰ পাজৰৰ গৰু ছাগলী এইসমূহ থাকিব নিদিয়ে হাঁহ কুকুৰা তেওঁলোক অহাৰ পিছত কিন্তু চুৰি কাৰ্যবিলাকো ইয়াতে সংঘটিত হৈ আছে আৰু যিসমূহ মানে আমি 2 নম্বৰী কাম বুলি ক'ম এই 2 নম্বৰী কামসমূহ এই অঞ্চলটোত হৈ আছে এখন শৈক্ষিকভাৱে আগবঢ়া এখন ঠাই এই ঠাইখনত এনেধৰণৰ কাৰ্যকলাপসমূহ হোৱাটো খুবেই দুৰ্ভাগ্যজনক